আমি অৰুণোদয় 3 আমাৰ গাইডলাইনখন কালি জয়ন্তে প্ৰেজেন্ট কৰিব। অৰুণোদয় 3 সময়তো আমি উইদাউট মানুহক সচেতন নকৰাকৈ ডিবিটিটো অকল সিঙ্গল মাইন্ডেড কৰিলে যে গভৰ্ণমেন্টৰ ব্যুৰোক্ৰেচিৰ মাজতো এটা আহিছে যে ডিবিটি কৰিলে পইচাটো পাই যায়, গতিকে আমি ডিবিটি কৰিব লাগে। So DBT comes with the risk. Intended beneficiary জনে নাপাব পাৰে যদি বেংক একাউণ্টৰ লৈ থৈ দিছে। আৰু এটা আছে কি অৰুণোদয় বেনিফিচিয়াৰী জন ঢুকালেও যদি ঘৰত যদি পিন নাম্বাৰটো আছে ঢুকোৱাৰ পিছতো লৈ থাকিব পাৰে। যেনেকে পেনশনৰ জীৱন প্ৰমাণ বছৰত এবাৰ হয়, ইন্টাৰমিডিয়েট পিৰিয়ডত যদি কোনোবা ঢুকাইছে আৰু ল'ৰাজনৰ হাতত যদি দেউতাকৰ ATM কাৰ্ডৰ নম্বৰটো আছে, then still they can withdraw the money till next জীৱন প্ৰমাণ নাহালৈকে। সেইকাৰণে আমাৰ বহুত ক্ষেত্ৰত আমি সমাধান কৰিব নোৱাৰো, কিন্তু থ্ৰু প্ৰপাৰ এৱাৰনেছ আমি বহুতখিনি মিটিগেট কৰিব পাৰো। গতিকে এইবাৰ আমাৰ অৰুণোদয় 3 সময়ত আমাৰ মিটিগেশ্যনটো এটা আমাৰ ডাঙৰ কাম হ'ব যে আমি যাতে মানুহক প্ৰপাৰলি আমি ট্ৰেইনিং দিব পাৰো। অৰুণোদয় কি হৈছে? অৰুণোদয় পইণ্ট 2 আমি যেতিয়া মানুহখিনিক ফোন কৰো যে আপুনি অৰুণোদয় পাইছেনে, বোলে মইতো পোৱা নাই। এজন মানুহে অৰুণোদয় ফোন নম্বৰটো বেলেগ এজনৰ ফোন নম্বৰ দি দিছে, আৰু যিহেতু কলমখিনি পুৰা হৈ গ'লে স্কেনিং হৈ যায়, কিছুমানে ফোন নম্বৰৰ জেগাত 10টা ডিজিটো সোমাই দিছে। যেতিয়া মানুহখিনি কথা পাতো মানুহখিনিয়ে উত্তৰ দিব নোৱাৰে। 2 নম্বৰ আৰু এটা সমস্যা হৈছে কি, যিহেতু বেলেগে ফিল আপ কৰি দিয়ে, মানুহগৰাকীৰ পৰা যিটো পইচা ওলোৱা যিটো পিন এটিএম কাৰ্ডৰ নম্বৰটো ৰাখি কোড নাম্বাৰ একোজন মানুহে 6 গৰাকী 7 গৰাকী মানুহৰ অৰুণোদয় টকা যায়, 10 তাৰিখে যায়। আজিকালি গমেই পাই, আমি এডভাৰটাইজ দি দিওঁ, পইচাটো যায় এটিএম নম্বৰত উলিয়াই থাকে, একচুৱেল বেনিফিচিয়াৰীয়ে গম নাপায় যে মোৰ নামত পইচা আহি আছে। 5 to 7% কেছ ইলেকশ্যনৰ সময়ত, এইটো এটা পলিটিকেল চিষ্টেমৰ ফিডবেক। ইলেকশ্যনৰ সময়ত যেতিয়া আমি কল চেণ্টাৰত ফোন কৰিলো, তেতিয়া আমি দেখিলো যোনে ফিল আপ কৰে বহুত পলিটিকেল এক্টিভিটিজৰ নম্বৰ আছে, যে সেই নম্বৰটো 100খন ফৰ্মত আছে, সেম মোবাইল নম্বৰ। মোৰ নম্বৰটো সাপোজ নম্বৰ লাগে, যাক মই ফিল আপ কৰিব দিছো সিয়ে নম্বৰটো দি দিছে, নম্বৰটো লিখালৈকে প্ৰব্লেম নাই। লগত দুখীয়া মানুহগৰাকীৰ পৰা যদি পিনটো লৈ লৈছে, তেওঁলোকে মানুহগৰাকীয়ে টকা নাপায়। সো আমি অৰুণোদয় 3 আমাৰ গাইডলাইনখন কালি জয়ন্তে প্ৰেজেন্ট কৰিব। অৰুণোদয় 3 সময়তো আমি উইদাউট মানুহক সচেতন নকৰাকৈ ডিবিটিটো অকল সিঙ্গল মাইন্ডেড কৰিলে যে গভৰ্ণমেন্টৰ ব্যুৰোক্ৰেচিৰ মাজতো এটা আহিছে যে ডিবিটি কৰিলে পইচাটো পাই যায়, গতিকে আমি ডিবিটি কৰিব লাগে। So DBT comes with the risk. Intended beneficiary জনে নাপাব পাৰে যদি বেংক একাউণ্টৰ লৈ থৈ দিছে। আৰু এটা আছে কি অৰুণোদয় বেনিফিচিয়াৰী জন ঢুকালেও যদি ঘৰত যদি পিন নাম্বাৰটো আছে ঢুকোৱাৰ পিছতো লৈ থাকিব পাৰে। যেনেকে পেনশনৰ জীৱন প্ৰমাণ বছৰত এবাৰ হয়, ইন্টাৰমিডিয়েট পিৰিয়ডত যদি কোনোবা ঢুকাইছে আৰু ল'ৰাজনৰ হাতত যদি দেউতাকৰ ATM কাৰ্ডৰ নম্বৰটো আছে, then still they can withdraw the money till next জীৱন প্ৰমাণ নাহালৈকে। সেইকাৰণে আমাৰ বহুত ক্ষেত্ৰত আমি সমাধান কৰিব নোৱাৰো, কিন্তু থ্ৰু প্ৰপাৰ এৱাৰনেছ আমি বহুতখিনি মিটিগেট কৰিব পাৰো। গতিকে এইবাৰ আমাৰ অৰুণোদয় 3 সময়ত আমাৰ মিটিগেশ্যনটো এটা আমাৰ ডাঙৰ কাম হ'ব যে আমি যাতে মানুহক প্ৰপাৰলি আমি ট্ৰেইনিং দিব।